কিবা খাওয়া হোটেলত যাম নাখাওঁ হোটেল খানা বন্ধ দিব বন্ধ হ'ব কি করবে বহাতে যান বহ যান নাযাওঁ যান টকা দিব বা নাই ঘৰতো যাওঁ নেকি ঘৰতে যাওঁ क्या पनों की मेरी जीएफ मैं अब तक सिंगल हूँ ও যান হেল্ল' ভাত খালা যান অ যান হেৰি হল এই নতুন বছৰ আহিল তোক আকৌ দিবে পাৰ না ভাই পইচা হোৱাৰ কথা আছে এটা 1.5 লাখ মান টকা হ'ব দুদিনমান দেৰি লাগব হা তোক কিবা দিবা লাগিছিল নহয় ময়ো ডিমে আছে দে 4 মান দিম দে তোক দি পেলাই কিন্তু মোক কাপোৰ দিব লাগিব দে হ'ব দে কালি দালালৰ দোকানক লাগি দিবি পাণ দোকানক লাগি দিম এতিয়া লৈবি দে হ'ব দে ডিমে চিমে কি আনবা লাগে নললেও পাবি বয়া বাই হেল্ল' এই পইচাটো যে মোৰ হোৱাৰ কথা আছিল 1.5 লাখটো হ'ব এতিয়া ছাৰক এটা লোকেল মুৰ্গী দিয়ে খানা খুৱাব লাগে ক'ত পাওঁ লোকেল মুৰ্গী পইচা নাই হ'ব দে ল'ম দে হ'ব দে কালি যাম দে মই কিমান দিছে আৰু মই তো কেনেকে ভুলি যাওঁ ৰে যাক কথা কিটা লৈ যা মইনা তই হা তই ফকৰাৰ লগত কি কৰি আছা এনেই আছা পঢ়বা লাগে হেৰি কৰবা লাগে সেইগিলা হেৰি নাই তোক জোৰছো আজি কি হ'ল মানে ছোৱালীটো দেখছি না BA পাছ কৰছি BA পাছ কৰাৰ পিছত এতিয়া পঢ়বা লাগে না লাইন ল'বা লাগব না নাই এই ফকৰাৰ লগত প্ৰেমৰ জ্বালা সেইগিলা আন তাৰমানে দিনটো কৰি থাকে শুনছি নে নাই আজি ঘৰত যাওঁ নহয় মই ঘৰত যাওঁ আজি এক ভালকে ৰাখবা ঘৰত শুনছ নে নাই এই তাতে সেই দামৰা গিলাৰ লগত তাতে ঘূৰা ঘূৰি কৰি আছে দৰ্জা বন্ধ কৰি পেলাই ঘৰত থৈ দিয়ে আৰু মই থানাত যাওঁ যাই পেলাই কেছ দি আহোঁ এই ঠেকুৰাৰ কাৰণে সি এনেকুৱা বদমাছ চলি এটা লাফাংগা তোমাৰ পিঠিও মই গৰু বজাৰ কৰিম আৰু যদি দৰ্জা খুলি দিয় শুনছ নে নাই খাখৰি ঘৰত নাই আমি পুলিচ কি হইলা স্যার পায়খানাটো চাফা কৰি আছিলো ইমান দেৰি কিয় হ'লে এরাম দেরি স্যার তোৰ নামৰ এটা কেছ জাৰি হৈছে কি জাৰি স্যার 24-33 চাৰা আৰু 12 তাৰিখ ৰবিবাৰে কোৰ্টত হাজিৰ হ'ব লাগিব হ্যাঁ আপনি তোর কেস কুজির কেস হ'ব দে যাম দে স্যার যাবি দে যাম স্যার যাম প্ৰেম কৰবি আমি দাউৰি থাকিব লাগে যাম যাই কি কেছ কাৰ কেছ মাত নহ'লে যদি মোৰ বস্তু যাব আছে Tapsi Hajiro Khakri Hajiro স্যার কেসটো হল এই থেপচিৰ ক্লেমত জাল ফাঁচি গোটেই টকা পইচা লুটি পেলছি লগতে সিহঁতৰ ঘৰৰ হাঁহ মুৰ্গী চৰে গোটাই লুটি পেলছি গোটাই আনছি পটে পটে এই সৰু আপিটোৰ গোটেই চব চবুত আছে ছাৰ এইখনে চাল লওক
গুছে মোৰ নহয় ছাৰ এলা মিছা কথা তাৰমানে এই থেপচিয়ে এই খাখৰিক মাতে আপনি এটা আপাতক মাৰি যাবই হা ইও বহুত পইচা টানি মই বৰবাদ কৰিছে ছাৰ এতিয়া ই বিয়া কৰা খুঁজছি ই বিয়া নকলে বোলে মৰি যাব আপুনি মোৰ চকুত আছে এলান চব বহুত পইচা বৰবাদ কৰিছে না মোৰ তোর কাম নাই বিয়ে করা যদি এতে আইসা ভবনত যা স্যার নহয় থেপচি কংলা আপি ল পঢ়াকে বাঢ়ি গেছি তাই বোলে বিয়ে পাছ কৰি ডক্টৰ হ'ব ভাইবাকে এতিয়া বিয়া নেদে যায় এতিয়া আপোনালোকৰ সিদ্ধান্ত কি কৰে ছাৰ তাক চক হে দেখি কেনে তাক কেকৰাক তাৰ চিন্তাতে আমাৰ পিটো মুজি গেছি চেহেৰা নাচাগে ছাৰে ককৰা লাগি গেছি তাক দেখি কেনে তাক চাগাল ভাই নহয় নহয় ছাৰ কথাটো হৈছে ইয়াত থেপচিত নাপলি খাখৰি মৰি যাব এটোৰ পাতৰ অমৰতা গাছত ফাঁচি দিবই ওই জিঙ্ক মশা কম মাঝে মাঝে জুতা মিশা কথা কম হালকা কো জিমা জিঙ্ক মশা কম মশা বেরে মিশে জুতা ন হৈছে কি মই তাক ইমান ভাল পাওঁ বস্তাই বস্তাই মৰাম দিছো ঠঙাত দিছো দুনিয়াৰ মৰাম তাই এইগিলা ক'ত যাব মোক লাগবই তাইক লাগবই মোক মই ফাঁচি দিম পাইন ভোটৰাত লাগবই মোক তাইক লাগবই তাই মোক মই আগলে নাজানো নাগে যা লেংৰা উকিল জলদি কৰ তাইক লাগব মোক পইচা দিম এই কেছৰ মতত মই এই দিলোঁ যে তাইও বিয়ে পঢ়ি ডক্টৰ হ'ব নালাগে আৰু তইও অমলতাত ফাঁচি দি মৰিব নালাগে এই কেছৰ লাষ্ট তাৰিখ হ'ব 32 তাৰিখ 11 মাহৰ 2018 তাৰিখে ৰায় শুনা হ'ব হাই ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকৰ তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টি বটনটো দাবি দিলে হ'ল থেংক ইউ